পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। যি কোকৰাঝাৰত পোনপ্ৰথমবাৰৰ বাবে মই কমতা মিউজিক ফেষ্টিভেললৈ আহিছোঁ আৰু আহি খুবেই ভাল লাগিছে আৰু কমিটিৰ খুব ধুনীয়া ৰেছপন্স পাইছোঁ। চাওঁ আজি কেনেধৰণে মই পাৰফৰ্মেঞ্চ দিব পাৰোঁ। মোৰ ফালৰ পৰা 100% দিম। শুনা নাই গানৰ? আচ্ছা। মোৰ বিশেষকৈ লেটেষ্ট এটা নতুন বড়োগীত মোৰ ৰিলিজ হৈছে, চিখিৰি জানা। ইতিমধ্যে খুব ৰাইজে আঁকোৱালি লৈছে গীতটি আৰু এতিয়া যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, ৰীলৰ যুগ, সকলোৱে খুব ধুনীয়াকৈ ৰীলবিলাক বনাই আছে, ভাল লাগিছে। তো ভাল লাগিছে আৰু আছে মোৰ নতুনকৈ বিহুগীত এটা ওলাব, সীমান্ত শেখৰ দাদাৰ লগত ওলাব বিহুগীত এটি, অকণমান বড়ো মিক্স আছে। তো তেনেকৈ এতিয়া যেতিয়া ৰিলিজ হয় মই মোৰ ছ'চিয়েল পেজত মই ধুনীয়াকৈ ৰিলিজ কৰিম। নতুন বৰ্ষ আহি আছে পৰহিলে। তো সকলোলৈকে 2026 নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে মনবিলাক ভাল হওক, আমি শুদ্ধভাৱে ভাল কাম কৰিব লাগে, তেনেদৰে মই কামনা কৰিছোঁ সকলোৰে। নিশ্চয়। আমাৰ আছাম হাৰ্টথ্ৰব, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দা খুব দুৰ্ভাগ্যজনকভাৱে তেখেতে মৃত্যুক আঁকোৱালি ল'লে। তো আমি সকলোৱে অসমবাসী, অসমৰ লগতে তেখেতে এতিয়া ৱৰ্ল্ডত বিশ্বৰ বহুকেইখন দেশে তেখেতক চাৰ্চ কৰি যে চাবলগীয়া হৈছে, সেইটো মানিবলগীয়া কথা। তো ময়ো অসমবাসী ৰাইজৰ লগতে ময়ো খুব তীব্ৰভাৱে তেখেতৰ ন্যায় বিচাৰিছোঁ।